পখিলাৰ পাখিত কবিতা লিখি পঠালো বতৰা তোমালে বুলি ৰবাহি আহি মোৰ হৃদয় সেই কামটো আৰু মই যতদূৰ মানে অনুমান কৰিব পাৰিছোঁ তেওঁলোকৰ ছবিৰ কাহিনীয়ে অসমৰ কিছুমান সমস্যা আৰু সেই সমস্যাৰ সমাধান কেনেকৈ হয় তাৰ কিছুমান বিধি দাঙি ধৰিছে সেইটোৰে দৰ্শকে যথেষ্ট হৈ মই চাওঁ সেই মোৰ ফালৰ পৰা মই পুনৰবাৰ ঈশ্বৰৰ পৰ্যটকৰ কৰি কৈছোঁ। যোৱাকালি ছ'চিয়েল মিডিয়াৰ জৰিয়তে ৰিলিজ দিয়া হৈছে সেই গীতটো মই অকণমান গুণগুণাইছোঁ। গীতটিৰ কণ্ঠদান কৰিছে দিকশ্ৰী শৰ্মা, লগতে মই কণ্ঠদান কৰিছোঁ। সেই গীতটিয়ে মই গুণগুণাবলৈ চেষ্টা কৰিছোঁ, অকণমান গুণগুণাইছোঁ। পখিলাৰ পাখি কবিতা লিখি পঠালো বতৰা তোমাৰে বুলি ৰবাহি আহি মোৰ হৃদয়। পখিলাৰ পাখি কবিতা লিখি পঠালো বতৰা তোমাৰে বুলি ৰবাহি আহি মোৰ হৃদয়। ভাষা হৃদয় তুলিকাৰে ৰং জীৱনৰ উমনা মোৰ হৃদয়, উমনা মোৰ হৃদয়। পখিলাৰ পাখি কবিতা লিখি পঠালো বতৰা তোমাৰে বুলি ৰবাহি আহি মোৰ হৃদয়, ৰবাহি আহি মোৰ হৃদয়। আচলতে এজনখনৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত আৰু এই সমাজখনৰ যিবোৰ আচলতে মূল সমস্যা এই সমস্যাবোৰ সমাধান কৰিবলৈ পৰা আমি চিনেমাৰ জৰিয়তে যদি অকণমান অৰিহণা যোগাব পাৰোঁ তেনেহ'লে আমি সফল বুলি ক'ব পাৰিম। সেই সমস্যা দাঙি ধৰিছে ইয়াতে আমি সমস্যা বুলি ক'ব লাগিলে অন্ধবিশ্বাস, বিশেষকৈ আমাৰ নিবনুৱা সমস্যা এটা ডাঙৰ সমস্যা বৰ্তমান আমাৰ